চেললৈ পঠিয়াই দামাচাগৰাকী DSP-টোৰ চকু পানীখন চোৱাৰ হেঁপাহ পূৰণ কৰিব নোৱাৰিলি নহয় তহঁতে। বস্তিৰ এটা মামুলি ল'ৰাই বচাই লৈ গ'ল বছ। তাৰ বাবে আপুনি ফচিছে। ভৰিৰ জোৰ দেখুৱাইছিল কি মোৰ ওচৰত? তাৰ এটা গোলাপৰ হাতৰ পৰা পৰি পৰিছিল পিষ্টল। ভৰিত বান্ধি লৈ বিলাক কৰে গালে মুখে ঘূৰিয়াই ঘূৰিয়াই ময়ো পৰীক্ষা কৰি চাব লাগিব তাৰ সমান ভৰিৰ জোৰ মোৰ আছে নে নাই। তাৰ পাছতহে মই পিষ্টলৰ ট্ৰিগাৰ টিপিম। বছ, এই মানুহ কথা এটা উঠাই ল'ব নেকি? ঠিকাম মাৰিলে হাত গুণাব, হাত মাৰিলেও গুণাব। কোনো গমেই নাপাব কোন মৰিল কোনে মাৰিলে। ইমান মামুলি কাম কৰি এই বিপ্লৱ চেতি এটা মান ইজ্জত নষ্ট নকৰে। আগে বাঘ মাৰিম তাৰ পাছতহে হৰিণে চিকাৰ। আপুনি কি কৈ আছে মই বুজিয়ে পোৱা নাই। আগে সেই DSP-টো বন্ধ হ'ব লাগিব বুজিছ? বন্ধ হ'ব লাগিব না তোৰ অৱস্থাটো কি? চব পুলিচে বিচাৰে ভাবিব লাগিব। মোৰ লগত ফেক্টৰী নাপাব বুলি শপত থ'ব লাগিব। পেপাৰৰ হেডলাইন কৰিব লাগিব। ব্ৰেকিং নিউজ কৰিব লাগিব। চিনেমা কৰিব লাগিব। চিনেমা আৰু মোৰ একাউণ্ট পাবলৈ কেমেৰামেন পাছে দৌৰিব লাগিব। তেনে কিবা হ'বলৈ হ'লে DSP-টো শেষৰ কিবা এটা হ'বই লাগিব। হৈ যাব আজি ৰাতিয়ে তাইক মই চাফা কৰি দিয়ে। চাফা নহয়, লেতেৰা কৰি পেলা। অৱস্থা দেখি ভাবি পাৰিছে বাধ্য হয়।